বাই বাই গৈ থাকো বাই বাই আমাৰ বাড়ি চালমাৰি বাইদেউ আপুনি ক'ত যাব আমি খামৰেংগা যাম পিকনিক ভাড়াটো উলিয়াব বিয়া পাতা নাই ছোৱালী কেইটা বোলে লাহে মুখে পুৰা ফোকাস কৰি থৈ দিছে ৰে শুন 11টা বজাত মোৰ কিবা হ'ব পাৰে মোৰ লগত কথা হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ পিকনিক খাবলৈ খামৰেংগা। মইতো তেনেকৈ বাৰু ভিডিঅ' চিডিঅ' নবনাওঁ, আজি ফাৰ্ষ্ট টাইম বনালোঁ। কেনেকুৱা হৈছে জনাব, লাইক কমেণ্ট কৰিব। মই ভিডিঅ'টো বনোৱাৰ কাৰণ এটাই হ'ল, কাৰণ কি আমি লগৰবোৰ কোন কেতিয়া ক'লে গুচি যাওঁ, কোনোবা বিয়া হৈ গুচি যায়, কোনোবা বেলেগত জব পায়। সেই পিছলৈ হ'লেও আমাৰ স্মৃতিৰ কাৰণে কমচে কম চাব পাৰোঁ যে আমি এটা সময়ত কেনেকুৱা আছিলোঁ, কি কৰিছিলোঁ। সেই ফূৰ্তিবোৰ মানে সাঁচি ৰাখিলোঁ আৰু বেলেগ একো নাই। আপোনালোকক মই ঠাইবোৰ দেখুৱাম কেনেকুৱা হয়। এইডাল কি গছ চাওকচোন, আঠা ওলাই আছে, মই ধৰিব পৰা নাই ৰাবাৰ গছে নে কিবা ধুনাৰ গছে কিবা হয়। আৰু এইবোৰ চাওকচোন, চিৰিবোৰ গোটেইবোৰ বিয়েৰ বটলেৰে বনাইছে। ইমান ধুনীয়া জেগাবোৰ। পাই গৈছোহি ইয়াত নহয় নেকি খোজ কাঢ়িব লাগিব নেকি ইয়াতে থাকিব ইয়াতে হ'ব তাৰপিছত এইফালে যাব পাৰিম কিহে কালাৰফুল বাইদেউ কেয়াৰফুলাইজ কৰিবি নেকি পৰিলে যে একেবাৰে তল পামগৈ হে পৰিলে যে ক'ত উঠি খাই পম তাৰ ঠিক নাই চৌকা কেইটা কি ধুনীয়া লাগিছে চোৱা देखो बबीता दी चूल्हा कैसा लगा अच्छा है অসমীয়া তো চুলা বুলি কলে কাপোৰে বুজায় এইটো আমাৰ চৌকা হয় চৌকা ইহঁতে তো চুল্হা বুলি কয় না না बबीता दी मेरा भाषा में था माइमांग মাইমাং ये মাইমাং मतलब हम लोग का तो তোমালোকৰ ভাষাত কি বুলি কয় চৌকাটো কি কথা নিজৰ ভাষা लेरेंग লেৰিং মানে তোৰ ভাষাত চুলা চুলা সেমে হল না হিন্দীতে হল हां डिफरेंट नहीं है হ্যাঁ তো বহুত ধুনীয়া লাগিছে ন জেগাডোখৰ পৰ ঢুঁতে পৰ 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 কইলে গম পাবি কেনেকুৱা লাগিছে কোৱা আকৌ বিৰাট ভাল লাগিছে ইয়াতে আহি কিনি আজি পিকনিকত বহুত ভাল লাগিছে কেনেকুৱা কোৱা আকৌ জানাডোখৰ বিৰাট ধুনীয়া শান্ত পৰিৱেশ অলপ পিছত আমি হাল্লা কৰিম যেনিবা অলপ পিছত আছলি ৰূপটো ওলাব আৰু ন পুতুলি পৰা পৰিলে গম পাবি ন একচন পেচন তাই হিৰোইনৰ Hello guys, this for me. সিনাৰি খিনি বহুত ধুনীয়া লাগিছিল এনেকা শুনো সকলো মকলা পোৱালি আমাৰ মাৰবিকো আনবানব পালে ভাল আছে কি কিউট না পলিকন ইটো নবনাও আৰু নালাগে বনাম কাৰোবাক লাগিলে সিহঁতে লাগাই লাগাই খাব আৰু নালাগে আসাম ট্ৰেক্টৰ খাদ্যৰ ভগৱান আশীৰ্বাদ এটা দিয়ক আকৌ খাদ্যৰ ভগৱানে আশীৰ্বাদ এটা দিয়ক আশীৰ্বাদ দিয়ক আকৌ কৰিলেহে গম পাবি এইজনী আমাৰ বৰটুকুলা সজালে গৈ আছে ভয় লাগে ওপৰত নোৱাৰি মই পৰা শিকিম কেনেকৈ কাটছে আকৌ মই বিলাহীৰ লগত আঙুলি কেইটাও কাটাই ল'ম নেকি ঠিক নাই চাইনিজ কাটং দিছে বে
বেলেগ স্পীড খোজকাঢ়িছোঁ সেইটো কি একশ্যন দিলা ফাৰ্ষ্ট টাইম দেখিলোঁ কিবা হয় এইটো ভাঙি চালে গম পাম কিবা আছে ভিতৰত কি ওলালে ইমান ধুনীয়া দেখিবা চোৱা ভিতৰ ফালটো ভিতৰ ফালটো বহুত চফ্ট হয় দেখোন চোৱা এইটো বিহক্ত বস্তু খালে মৰি যাবি বাবা সেই ফালটো খাবলৈ বিচৰা নাই নহয় চাব মন গৈছে ভিতৰত কি আছে চন্দা হেটো এইটো কি কি কিছু আছে নেকি দুধনি বাবা ভাত দিয়া মানুহকেইটা চেহেৰাকেইটা চাইছোঁ कोई बात नहीं मैं खुद नदी पार करके घर जाता है क्या बोल মাজত কৰিবা বেংক নকৰবা নকই লাগে না না দিবা কবি দিছ না মোৰ কানে নকৰবা মোক কই লাগে কোনে ও अबे तो पानी नहीं है कु মই নাৱত বহি আছোঁ কোনটো ওলাব ভয় লাগিছে जय हनुमान ज्ञान ओ দাদা এটা মাছ আছে না সাঁতুৰিবি নেকি কিমান মান দ হ'ব মিনিমাম এককালহে নেকি ইমান ভয় খাইছে আমি এককাল যদি সাঁতুৰি নাতুৰি ওলাই আহিম কিন্তু মই সাঁতুৰিব নাজানো कैसा बात दादा